নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো মোৰ গাটো ভাল নাছিলে হেনেকে একেদিন ভিডিও বনোৱা নাছিলো আজি অলপ ভাল পাইছো হেনেকে ভাবিলো কি এটা ভিডিওয়ে আপলোড দিও হেনেকে আজি এটা ভিডিও বনালো এফালে আৰু মাও নাই আৰু তাইকো চাব লাগে এফালে কামো থাকে মা নোহোৱাই একেদিন বহুত কষ্ট হৈ আছে ঘৰ এখনত যেতিয়া হাহু হহুৰ থাকিব তেতিয়া ঘৰখন কিমান হুৱনি দেখি আজিকালি কি হয় মাক দেউতাকক বহুতে অবহেলা কৰে মানে ইমান কামৰ প্ৰেছাৰ ইমান কামৰ বিজি যে তেওঁলোকে নিজৰ মাক দেউতাকক সময় দিব নোৱাৰে হেনেকে কিছুমানে বৃদ্ধাশ্ৰমত থৈ আহে কিছুমানে আৰু কেয়াৰটেকাৰ ৰাখে কিন্তু কেয়াৰটেকাৰে তেওঁলোকক যিমানখিনি মানে শুশ্ৰূষা কৰিব সেইখিনিতকে নিজৰ সন্তানে কৰা কেয়াৰখিনিত বা শুশ্ৰূষাখিনিতে হিয়তে বহুত গুণে সুখী পায় অন্তৰৰ পৰা বহুত আনন্দ পায় যে মোক লৰা ছোৱালী কেইটাই ইমান মৰম কৰে ইমান মানে কেয়াৰ লয় তেনেকে তেওঁলোকৰ এটা মানে মনতে বহুত আনন্দ পায় ভিতৰি আৰু কেদিনমান উলাইছিলে যে বৃদ্ধাশ্ৰমবোৰ কিয় খুলিব লাগে আৰে যদি নিজৰ মাক দেউতাকক যদি কেয়াৰ লবই সময় নাই হিয়তৰ তেতিয়া হলে হিয়তক কোনে চাব কোনোবাইটো চাব লাগিব হিয়তটো বাছি থাকিব লাগিব ন কোনোবাইটো হিয়তক মানে আকোৱালি লব লাগিব তেতিয়াহে হিয়তেও জীয়াই থকাৰ এটা উৎসাহ পায় মানে আজিকালি কি হৈছে বুঢ়া মানে আৰু জীয়াই থকাৰ হেপাটো নোহোৱা হৈ যাব লাগে হেনেকুৱা নেকি নহয় মন বুঢ়া হৈ কেতিয়াও নাযায় মানুহ বুঢ়া হৈ যাব পাৰে কিন্তু মন কেতিয়াও বুঢ়া নহয় আৰু সকলোৰে জীয়াই থকাৰ এটা হেপা থাকে আপোনালোকে প্লিজ হেনুকা নকৰিব কাৰণ আজি যে আপুনি এনেকুৱা হৈছে ইমানখিনি যে আপুনি অৰ্জন কৰিব পাৰিছে কাৰ কাৰণে নিশ্চয় আপোনালোকৰ মা দেউতাৰ কাৰণে তেওঁলোকে কৰা ত্যাগ কষ্টৰ কাৰণে আজি মই নিজে মাতৃ হিচাপে গম পাইছো কিমান কষ্ট সন্তানক ডাঙৰ কৰাটো কেতিয়াবাটো খাবই সময় নাপাও মানে কি হয় এনেকে খোৱা পাতত বহু মানে বহাৰ লগে লগে কি কৰিব মা চিচি আহিছে বা লেট্ৰিং লাগিছে লেট্ৰিং বুলি নকয় বাৰু হিয়তে সৰু লৰা ছোৱালীয়ে লেট্ৰিং বুলি কবনে মানে হাগু বুলি কব লাজ পাইছো আপোনালোকৰ সন্মুখত এই বাদ দিয়া যেহেতু আপোনালোকে মোৰ নিজৰ ফেমিলি হৈ গৈছে এই কব বোলে মা চিচি আহিছে হাগু আহিছে কি কৰিব আৰু উপায় নাই খোৱাপাত এৰি আহিব লগিয়া হৈ যায় কিমান কষ্ট ভাবকচোন আৰু আপোনালোকে নিজেও মানে গম পাইছে মাতৃ বা পিতৃ হয় নিজে গম পাইছে কিমান কষ্ট হয় নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰোতে আৰু এদিন যদি এইখিনিৰ ফল যদি আপোনালোকক বৃদ্ধাশ্ৰমত দিয়ে বা অন কোনোবা কেয়াৰটেকাৰৰ ওচৰত দিয়ে কেনেকুৱা লাগিব কয় বোলে কথাতে আছে মাক দেউতাকৰ ঋণ কোনেও পৰিশোধ কৰিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত যদি তেওঁলোকক বৃদ্ধাশ্ৰমত থৈ দিও এইটো আৰু কেনে ধৰণৰ কথা হ'ব এইকেইটা দিন মা নাই কিমান কষ্ট হৈছে মোৰ মাইনাক অকলে ৰাখিবলৈ মা থকা হলে মই কিছুমান কাম নিশ্চিন্ত মনে কৰি থাকিব পাৰো মাইনাৰ ফালে মায়ে থাকে আজি বুঢ়ীয়ে যেনেকে নিজৰ জন্ম দিয়া মাৰ দুখ কষ্টখিনি অনুভৱ কৰিব পাৰে ঠিক তেনেকৈ যদি শাহুৱেকৰো অনুভৱ কৰিব পাৰিলে হেতেন বা শাহুৱেকেও যদি নিজৰ ছোৱালীৰ যেনেকে দুখ কষ্ট ভাগৰখিনি অনুভৱ কৰিব পাৰে ঠিক তেনেকৈ বুঢ়ীৰো পাৰিলে মোৰ বোধেৰে এই যে শাহু বুঢ়ীৰ সংঘাত হৈ থাকে নিউজ বিলাকত পাই থাকো যে শাহু বুঢ়ীৰ সংঘাত হৈ থাকে বোলে আজি শাহুৱেকে বুঢ়ীৰ ওপৰত অত্যাচাৰ বা বুঢ়ীকে শাহুৱেকৰ ওপৰত অত্যাচাৰ কিমান শুনিব নিউজ চেনেলটো ওপেন কৰাৰ লগে লগে সেইবিলাকেই আৰু নিজৰ জন্ম দিয়া মাকে যেনেকে কিবা ভুল কৰিলে সন্তানক গালি পাৰে ঠিক তেনেকৈ শাহু মাও বোলে এই কিবা মই ভুল কৰিছো সেইকাৰণে গালি পাৰিছে এনেকে যদি ভাবি ল'ব পাৰে বা নিজৰ মাকৰ নিচিনা যদি ভাবি ল'ব পাৰে তেতিয়া হলে শাহু বুঢ়ীৰ কোনো ধৰণৰ কাজিয়া নহয় আজি আৰু কি হয় চহৰৰ ক্ষেত্ৰত বাৰু সেইবিলাক বহুত গুণে কম কিন্তু গাঁৱৰ ক্ষেত্ৰত এনেকুৱা হয় কিছুমান এনেকুৱা মানুহ আছে যে তোমাৰ ঘৰখন ভালে থকাটো তোমালোকে ভালকৈ চলাটো কিছুমানে সহ্য কৰিব নোৱাৰি বোলে শাহুৱেকক কিছুমান কথা লগাই দিব বা বুঢ়ীয়েকক কিছুমান কথা লগাই দিব তেতিয়া কি হয় শাহু বুঢ়ীৰ মাজত কাজিয়াৰ সৃষ্টি কৰি দিব সেইকাৰণে আনৰ কথা নুশুনি নিজৰ কাম নিজৰ কৰ্ম আৰু নিজৰ ঘৰৰ মানুহৰ কেয়াৰ লৈ যাব কাৰো কথা গুৰুত্ব দিব নালাগে
তুমি আনৰ কথা যদি লৈ কাম কৰা তেতিয়াহলে কেতিয়াও তোমালোকৰ ঘৰখনক সুখী কৰি ৰাখিব নোৱাৰিবা সেই কাৰণে কৈছো আনৰ কথা ইমান নলব নিজৰ এটা মন আছে ভগৱানে দিয়া ঐশ্বৰিক শক্তি আছে ভাল বেয়া বিচাৰ কৰিব পৰা শক্তি এটা আছে সকলোৰে আছে কিন্তু হেইটো কিছুমানে কমকৈ ইউজ কৰে কিছুমানে বেছিকৈ ইউজ কৰে তো হেই নিজৰ ভাব শক্তি চিন্তা ধাৰাৰে নিজৰ ঘৰখন ধৰি ৰাখিব আনৰ কথা কোনো ধৰণৰ লব নালাগে আৰু মই যে ইউটিউব চেনেলটো খুলিছো বা এনেকে যে ভিডিও বনাই থাকো মায়ে কোনো ধৰণৰ মোক বেয়াকে নকয় বুলে এনেকে বনাই থাকিবি বা ভিডিও কৰি থাকিবি তেতিয়া মন বিলাকো ভালে থাকে বুলি কয় আৰু কি কৰো মই পাকঘৰত কেতিয়াবা কাম কৰি থাকিলে গুনগুনাই থাকো মায়ে কয় বুলে এনেকে গাই থাকিবিচোন মন বিলাকো ভালে থাকে হয়তো ময়ো তেওঁক মানে কিছু কিছু ক্ষেত্ৰত সুখী কৰিব পাৰিছো সেই কাৰণে তেওঁ মোক নিজৰ ছোৱালী নিচিনা মৰম কৰে মোৰ কিবা অসুবিখু হলে তেওঁ কেয়াৰ লয় এজনী হাহুমাৰ পৰা এইখিনি বিচাৰে বুৱাৰী তেওঁৰ মাকে যেনেকে তেওঁ কেয়াৰ কৰিছিল মৰম কৰিছিল তেওঁৰ হাহুমাকেও কৰক সেইখিনি বিচাৰে মই মোৰ চেনেলটো যে খুলিছো কোনো ধৰণৰ পইচাৰ কাৰণে খোলা নাই হেতু মোৰ মানে এটা আনন্দ ফুৰ্তিক মই এনেকে ভিডিও বনাই বা এনেকে কথা কয় এটা আনন্দ পাও ফুৰ্তিক পাও সেই কাৰণে মই ভিডিওটো মানে সৰি দে মই এনেকে চেনেলটো খুলিছো আৰু ব্যস্ততাৰ মাজত অলপমান হলেও ফ্ৰী টাইম পালে মই এনেকে ভিডিও বনাও মানে তেতিয়া মন বিলাকো ভাল লাগি থাকে দিয়কচোন বাস মোৰ এইখিনি কয়ে মই বহুতখিনি কথা কৈ দিলো মই গধুলি চাহৰ কাপৰ লগত নাস্তাৰ কাৰণে অকনমান পিঠাগুৰি খুন্দিছিলো ভাবিছো কি দুটামান ভাপত দিয়া পিঠাকে বনাও আৰু এও ভাপত দিয়া পিঠা খাই বহুত ভাল পায় কৈয়ে আছে বুলে একেটা দিন ভাপত দিয়া পিঠাই খোৱা নাই হেনাকে বনাব দি আছে আৰু ভাপত দিয়া পিঠা খালে কোনো ধৰণৰ গেছৰ প্ৰবলেম নহয় হেবিলাক থলুৱা খাদ্য আৰু হেবিলাক খাইও ভাল লাগে আৰু সদায় খাও বস্তু নহয় দিয়কচোন সেই কাৰণে কেতিয়াবা মাজে মাজে খালে ভাল লাগে আৰু গধুলি চাহৰ কাপৰ লগত স্পেশাল কিবা এটা থাকিলে ভাল লাগে হেনেকে মই অকনমান গুড়া খুন্দি লৈছো পিঠাগুৰি আপোনালোককো দেখাও মানে আপোনালোকে হয়তো কিছুমানে জানে আৰু যোনবিলাকে নাজানে মোৰ পৰা চাই লব সোৱাটো বা শিকাটো কোনো ধৰণৰ ডাঙৰ কথা নহয় তো আপোনালোকে চাই থাকিব মোৰ ভিডিওটো আৰু মই পিঠা বনাবৰ কাৰণে এনেকে নাৰিকল মিক্সিত চুকি লৈছো আৰু গুড়াখিনিও মিক্সিতে খুন্দিছো আমাৰ যেটো ঢেকি নাই সেই কাৰণে মিক্সিতে খুন্দিছো আৰু আপোনালোকে মোৰ ফ্যামিলিৰ নিচিনাই হৈ গৈছে কিমান আৰু বাউলত সজাই দেখাই থাকিম সেই কাৰণে এনেকে আৰু সিধা সিধিকে দেখাইছো আৰু এইফালে মই কেৰাহীখন পাতি দিছো ইয়াতে মই গুড়াখিনি ভাজিম ইমানকৈ ভাজিব নালাগে এনে স্লাইডকে ভাজিলেই হ'ব আৰু এয়া মই মেজাৰমেন্ট কাপেৰে পিঠাগুৰি 2 কাপ লৈছো মই পিঠাগুৰিখিনি ভজা হোৱাৰ পিছত এটা চৰিয়াত উলাই লৈছো আৰু অকনমান দিছো চৌদা কোমল হোৱাকে আৰু সোৱাদ অনুসৰি নিমখ অকনমান নিমখ দিছো আৰু এতিয়া এইখিনি মই ভালদৰে মঠি লম এয়া মই ভালদৰে মঠি লৈছো আৰু নাৰিকলখিনিও মই এনেকে ভাজি লৈছো এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিছো আপোনালোকে চাই থাকিব মই কেনেকে বনাও এনেকে লাড্ডু বনাই হাতেৰে এনেকে চেপি এনেকে মই গোল গোল কৰিম ইমান পাতলো কৰিব নালাগে এয়া চাওক মই কিমানখিনি কৰিছো আৰু এতিয়া ইয়াতে নাৰিকলখিনি দি দুয়ো হাতেৰে এনেকে ধৰি হেচি দিম এনেকে চেপা মাৰি দিছো এয়া চাওকচোন ধুনিয়া কাচি জুনৰ নিচিনা হৈছে নে কাচি জুন নহয় মানে অৰ্ধ জুন হৈছে এয়া
এনেকে মই কেইখনমান বনাই লওঁ আৰু এনেকে কেৰাহী এটাত মই পানী দিছোঁ উতলিবৰ কাৰণে পানীখিনি উতলা সময়খিনিত মই এনেকে খুখুৰি এটা লৈছোঁ আৰু খুখুৰিটোত মিঠাতেল সানি লৈছোঁ কাৰণ মিঠাতেল দিলে পিঠাটো লাগি নধৰে আৰু এতিয়া পানীখিনি উতলাৰ পিছত খুখুৰিটো পানীখিনিৰ ওপৰত দিছোঁ কেৰাহীটোৰ ওপৰত আৰু এটা এটাকৈ পিঠা দি যাম পিঠাকেইটা দিয়া হোৱাৰ পিছত এনেকে ঢাকনিৰে ঢাকি থৈ দিব 5 মিনিট সময়লৈকে থৈ দিব তাৰপিছত ঢাকনিখন গুচাই চালে এয়া পিঠা ৰেডি আমি এতিয়া চাহখিনি খাই লৈ পুনৰ লগ পাই আছো আৰু আপোনালোকে মোৰ ভিডিওটো চাই কেনে পালে প্লিজ কমেন্ট বক্সত জনাব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু নিউ ইয়াৰ আহি আছে মাঘৰ বিহু আহি আছে ধুনীয়া ধুনীয়া ভিডিও লৈ আপোনালোকৰ সন্মুখত আহিম প্লিজ মোৰ ভিডিওবিলাক চাই থাকিব আৰু এইখিনি কৈয়ে মোৰ ভিডিওটো আজি সামৰণি মাৰিছো নমস্কাৰ